সকলোকে সুপ্ৰভাত আপোনালোকৰ সকলো ভালনে আমাৰ খুবেই ভাল বহুত দিন হ'ল ব্লগ ব্লগ দিয়া নাই দিবলৈ মনেই নাযায় ইমান গৰম পৰিছে একেদিন আৰু ওলাই যাব মন যোৱা নাই আৰু দোকানো যাব মন নাযায় আমাৰ বেটি স্কুললৈ ওলাই ৰেডি হৈ গ'ল এতিয়া মই বেলি গা চা ধুই লওঁগে আৰু বেটিক একদম গা চা ধুৱাই ক্লিয়াৰ কৰি দিলোঁ মানে বেটি এতিয়া আমাৰ বেটিয়ে ভাতৰ মইনাটো চাই আছে আমাৰ বেটি মইনা ৰুমটো মানে পুৰা অৱস্থা নাইকিয়া হৈ আছে এইটো কাৰণে মানে দেখুওৱা নাই ভালকে বেটি মম কৰি আছা তুমি গা ধুলা নাই ধুলা কোনে ধুৱাই দিলে পাপা ধুৱাই দিলে এবাৰ মই স্কুললৈ যাম এতিয়া মাৰ লগত কুস্কা পাপা স্কুটি লৈ যাব চিলিণ্ডাৰ নিব আৰু মই কালা সেই কৰিবলৈ দিব ন ৰং কৰিবলৈ দিব মোৰ পাপাই ৰং কিনি দিলে ডাঙৰ হেতি ন সৰু সৰু আছে যে মই ডাঙৰ হৈ আছো হেৰি এই অকমান ডাঙৰ মানে তুমি এই ডাঙৰ চবতকে ডাঙৰে এই ডাঙৰ বুলি কৈ নিজকে ভাল পায় মানে কি হ'ল আজি মানে তেহেঁতৰ ছবি আছে তেহেঁতৰ যি থাকে সেইদিনাখন সেইখন কিতাপহে নিব লাগে চব কিতাপ নিব নালাগে কাৰণ সিহঁতি সৰু হৈ আছে যে চব কিতাপ নিব নোৱাৰে একদম ইমানগাল কিতাপ কেনেকৈ নিব 10খনকৈ কিতাপ আছে ইভাগে এই কিছুমান কিতাপ নিব নালাগে বাৰু 10খন 12খন থাকিলেও সেই তাকে এতিয়া বেটিক স্কুলত থ'বগৈ লাগিব মই পুতুককৈ গা চাবোৰ ধুই লওঁগৈ দেই আজি দোকানো খুলিব লাগিব ইমান ৰ'দ দিছে ৰাতিপুৱাৰ পৰা একদম শুই থাকা পুৰা ৰ'দ দিছে থাকিব লাগিব উপায়টো নাই দোকান যাবই লাগিব খুলিবই লাগিব ন বেটিক আমাৰ মেডিকেলো নিব লাগে কাৰণ বেটি ভাগৰ সেই যোনডোখৰ ভৰি পুৰিছিলে যে সেইডোখৰ আকৌ এবাৰ দেখাব নিব লাগে নালাগে এতিয়া দেখাবলৈ তাকে আকৌ মই গা চা ধুই আজৰি হৈ লওঁগৈ দেই গুণগুণ স্কুল আহিছা আজি খোজে আহিছা হয় নাই চাৰ্টটো কোনে আনি দিলে ৰ'দটো যেনেকুৱা ওলাইছে ন বুলি আহিবা ভাবিলোঁ ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ একদম কাষ্টমাৰ ৰখি থাকে আৰু এনেকুৱা গৰম নহয় মোৰ একদম দেখিয়ে ৰ'দটো দেখিয়ে ভয় লাগি গৈছে আজি চাব নেকি বাকীখিনি মই ৰুমলৈ অহা কেতিয়াবাই সময় হ'ল মই একদম ভিডিঅ' বনাব নোৱাৰিলোঁ এনেকুৱাই গৰম পৰিছে মই থাকিব পৰা নাই গৰমত মানে একদম পানী 5 বটল 6 বটলমান খাই দিছোঁ আজি ফ্ৰিজৰ পানী কি হয় নাজানো বেমাৰ হয় যদিও গম পোৱা নাই এই তাকে বজাৰলৈ যাওঁ বুলি ভাবিছোঁ জল্দি যাওঁ মানে বহুত দেৰি হৈছে আমাৰ সিহঁতকো লৈ লৈছোঁ দুইজনী ওলাই লৈছে ঘৰত থকা ভাগে ওলাই লৈছে একদম অকণো ষ্টাইল দিয়া নাই বজাৰলৈহে যাম বোলো ব'ল সেইটো কাৰণে মোৰ চোৰ নুশুনে এজনী শুনিও নাই আকৌ ময়ো নাই শুনোৱা বেটিও নাই শুনোৱা পলিও নাই শুনোৱা ডাইৰেক্ট একদম বজাৰলৈ যাওঁ দেই একদম মানে আপোনালোকৰ ব্লগটো ভালকৈ দিব পৰা নাই একদম কণ্টিনিউ কৰিব পৰা নাই আপোনালোকে সকলোৱে বেয়া নাপাব কাৰণ এনেকুৱা গৰম পৰিছে ন ভিডিঅ' চিডিঅ' বনাবলৈ মন নাযায় মোবাইলটোতো চাব মন নাযায় অকল বিচনী মাৰি থাকোঁতে যায় তাত পইচা নাই আমি এতিয়া বজাৰত বস্তু লৈ আজৰি হৈ গ'লোঁ এতিয়া বিয়াৰ বিস্কুট ল'ব লাগিছোঁ বিস্কুট লৈ যাওঁ আৰু দেই ইয়াত কম উঠছে যাওঁ দেই আমি এতিয়া ৰুমত পাই গ'লোহি বজাৰ কৰিলোঁ বজাৰ কৰাত মানে কি হ'ল গধূলি হৈ গ'ল যে সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈ মন নগ'ল আৰু একদম আন্ধা উঠিলে তাৰপিছতে এতিয়া মই বেটিক লৈ গৈছোঁ জানেই আপোনালোকে একদম ইটো খাওঁ সিটো খাওঁ উৎপাত লগাইছে কেনেকুৱা একদম উৎপাত লগাইছে নহয় মাথা গৰম কৰিছে আজি মই পাৰ্চেল কেইটামান অৰ্ডাৰ দিছিলোঁ আপোনালোকক দেখাইছোঁ দেই মানে চোৱা নাই এটাহে অকল চালোঁ মই এটা মানে কি ময়ো চোৱা নাই অকল ভণ্টিয়ে চালে ননন্দজনীয়ে চালে মোৰ ভাগৰ নন্দাজনীয়ে তাই এটা পিন্ধি চালে মানে এইকেইটা কুৰ্তি হয় এইকেইটা এইটো এটা আহিছে কালাৰকেইটা কেনেকুৱা আহিছে মোক কেনেকুৱা লাগিব নাজানো কিন্তু তাৰপিছতে চাওঁ এই দোকানলৈ পিন্ধিবলৈহে আৰু এইটো এটা পলি এইটো উলটিয়াই দিব লাগিছিলে অকণমান চালোঁ হ'লে মোক কেনেকুৱা লাগিব জানো পিন্ধিলে মই চোৱাই নাই এতিয়ালৈকে মই এটাও পিন্ধিও চোৱা নাই যে ডাঙৰে হ'ব নে সৰুৱে হ'ব এইটো এটা দেখিলে খং কৰিবও পাৰে কাৰণ কেলৈ কালি এখিনিমান কাপোৰ কিনি দিছে এখিনিমান মানে কি কেইটামান কাপোৰ কিনিলে এইখিনি বুলিয়ে কৈছোঁ আমাৰ কাৰণে 2-3টা কিনিলোঁ এইখিনিয়ে হয় বাৰু তাৰপিছতে সেই কালি কিবা কিবি কিনিছিলোঁগৈ বিশালত গৈ আজি আকৌ এইখিনি অৰ্ডাৰ আহি গ'ল মানে কেনে ফুলে ইমান ক'ব নোৱাকে তুমি হেৰি কৰা কামবোৰ কৰা যে ফককে লাগি গ'ল চেককে লাগিলে আমাৰ বাইদেউ একদম এডোখৰ ঢৌ এটা উত্তম উঠাই থৈছে নেদেখা আপোনালোকক লাজ কৰিব যে তাকে
কামবোৰ মই ভালকৈ কৰিব লাগে কাৰণে তাৰপিছত কালিও কেইটামান বস্তু ল'লোঁ কালি যি কি বস্তু ল'লোঁ নেদেখাওঁ এনেই বিচনাতে আছে বাৰু দেখাওঁ বুলি ক'লে পাওঁ এনেই সৰু সুৰা বস্তু আৰু কেইটামান এনেও দেখা দেখি বাদ দিওঁ তাকে বজাৰ কৰিলোঁ আকৌ দোকানৰ বস্তু আনিব লাগে দোকানৰ বস্তু লৈ আহিলোঁগৈ এইবিলাকে আৰু এতিয়া পোৱালীজনী অকণমান কিতাপখন পঢ়াই লওঁ কিতাপখন পঢ়াই মেলি তাৰপিছতে আৰু ভাত চাত বনাব আৰু খাম আৰু সোমাওঁ গোটেই দিনটো মই ৰ'দত থকা একদম গৰম সোমাই গ'ল পূৰা কিবা লাগিছে গাবোৰ কিবা আঠা লাগিছে যিমান মই চফা হ'লেও মোৰ আঠা লাগি আছে আকৌ এতিয়া বজাৰলৈ গ'লোঁ যে সেইটো কাৰণে আৰু এতিয়া আঠা লাগি আছে তাকে আৰু কাপোৰ চাপোৰ সলাই লওঁ আৰু দেই পূৰা গৰম উঠিছে মানুহজন আহি পোৱাহিয়ে নাই মানুহজনে অকণমান কাম ছুটি হোৱাৰ পিছত সেই ফুচকা বিকিছেগৈ মানে বিক্ৰী হ'ব এতিয়া অকণমান আছে বুলি কৈছে সেইখন বিকক আৰু আহিবই ঠিক আছে